নমস্কাৰ, মই সত্যগোপাল শইকীয়াই আজি RCM আসাম লাইভ চেনেলৰ জৰিয়তে মই আপোনালোক সকলোলৈকে মই স্বাগতম জনাইছোঁ। আজি এটা পুনৰ নতুন ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ আগত আমি এৰিব বিচাৰিছোঁ। আজিৰ বিষয়টো হৈছে যে RCMৰ এটা তেল আছে, আমাৰ এটা খোৱা তেল হয়, এইটো যিটো ৰন্ধন কাৰ্যত আমাৰ সদায় ব্যৱহাৰ হয়। আজি এই তেলটোৰ বিষয়ে মই যিমানেই নকওঁ কিয়নো ইয়াৰ বিষয়ে বহুত কম কোৱা হ'ব। আজি এই তেলটো আজি যিমানকেইটা গুণ আছে তাৰ ভিতৰত যদি মই কওঁ যে আমাৰ পাঁচটা আমাৰ প্ৰধানীয় কাম আমাৰ কৰি থাকে, সেইকেইটা হৈছে কি যে আমাৰ হাৰ্টখন আমাৰ ভাল কৰি ৰাখে, আৰু দ্বিতীয়তে যিটো আমাৰ শৰীৰত এটা বৰ ডাঙৰ অংগ আছে যাৰ নাম হৈছে পেংকিয়াছ, আৰু এই পেংকিয়াছটো আমি সযতনে ৰাখিবলৈ হ'লে বিশেষকৈ আমি ভাল এটা এণ্টিঅক্সিডেণ্টযুক্ত তেল আমি সদায় ব্যৱহাৰ কৰিব লাগে। আজি যদি মাৰ্কেটত যদি আমি চাওঁ তেতিয়াহ'লে যে যিমানখিনি আজি তেল আছে, যিমানখিনি আজি ৰন্ধন তেল আছে, যিমানখিনি আমি খোৱা খাদ্য ৰন্ধা বঢ়াত আমি ব্যৱহাৰ কৰা যিখিনি তেল আছে, এই তেলখিনি যদি কথা কওঁ তেতিয়াহ'লে এই যিমান মাৰ্কেটত থকা তেলখিনি তাত মুঠতে মাত্ৰ দুটাহে এণ্টিঅক্সিডেণ্ট আছে, যি দুটাৰ নাম হৈছে ট'ক'ফেৰল আৰু ট'ক'টিনল। কিন্তু আজি আমাৰ RCMত এনে এটা তেল আছে যিটো এই তেলটো তিনিটাকৈ এণ্টিঅক্সিডেণ্ট আছে: ট'ক'ফেৰল, ট'ক'টিনল আৰু অৰিজিনল। আমি কোৱা কথা নহয়, আজি বিশ্ব স্বাস্থ্য সংস্থাইও এটা কথা আমাক দহাই কয় যে এজন মানুহৰ শৰীৰত দিনটোৰ ভিতৰত একদিনত কমেও 12,000 এণ্টিঅক্সিডেণ্ট, 12,000 ppmৰ এণ্টিঅক্সিডেণ্ট আমাৰ শৰীৰত দৰকাৰ। পিছে আমি এই এণ্টিঅক্সিডেণ্টৰ কাৰণে যিখিনি খোৱা খাদ্য আমি খাওঁ নহয়, কিন্তু এই এণ্টিঅক্সিডেণ্টৰ ঘাটি আমাক কাহানিও পূৰা কৰিব নোৱাৰে। আমি এই এণ্টিঅক্সিডেণ্টখিনিৰ ঘাটি যদি আমি পূৰা কৰিবলৈ যাওঁ তেতিয়াহ'লে নিশ্চয় আমি এনেকুৱা এটা ভাল তেলেই আমি বাছি ল'ব লাগিব। আজি এইটো সৰিয়হৰ তেল নহয়, আজি এইটো চাউলৰ যিটো পলিচ, যিটো আমাৰ চাউলৰ উপৰিভাগত যিটো এটা অংশ থাকে, যিটো ৰাইচ ব্ৰান বুলি কোৱা হয় ইংৰাজীত, আৰু অসমীয়াত পলিচ বুলি কোৱা হয়। আজি এই চাউলৰ পলিচটোৰ পৰা ৰিফাইন কৰি আজি বিশুদ্ধিকৰণ কৰি এই তেলটো তৈয়াৰ কৰা হৈছে। আৰু তেল প্ৰস্তুত কৰা নিয়ম দুটা আছে, এটা হ'ল কেমিকেলি আৰু এটা হ'ল ফিজিকেলি। কেমিকেলি যদি প্ৰস্তুত কৰিবলৈ যোৱা হয় নহয়, তাত কষ্টিক বা অন্য বহুতখিনি তেজস্ক্ৰিয় পদাৰ্থ দি সেই তেলখিনি শোধন কৰা হয়, যাৰ ফলত তাৰ তেলৰ কোনো গুণাগুণ আমি নাপাওঁ। আৰু আজি এই তেলটো কিন্তু ফিজিকেলি ৰিফাইন হয়। ফিজিকেলি ৰিফাইনৰ কি হয় যে ফিজিকেলি ৰিফাইন কৰিলে এই বস্তুটোৰ গুণাগুণটো অটুট থাকে। আৰু এটা কথা, আজি অতীতৰ কথা যদি আমি ভাবোঁ তেতিয়াহ'লে কি হয় যে আগৰ দিনত মানুহে যিখিনি আমাৰ খোৱা খাদ্য, যিটো চাউলৰ কথা যদি আমি কওঁ নহয়, ডেইলি চাউল যিটো আমাৰ ব্যৱহাৰ কৰিছিল, এই চাউলটো কি হয় যে যিখিনি ৰাইচবান আছিলে, এই ৰাইচবানখিনি পেটলৈ যাবলৈ পাইছিলে, আমাৰ শৰীৰত যাবলৈ পাইছিলে, সেইকাৰণে আমাৰ নানা ৰোগৰ পৰা আগৰ দিনৰ মানুহখিনি সুস্থ আছিলে। কিন্তু আজিৰ তাৰিখত সেই বস্তুটো বহুত দুষ্প্ৰাপ্য হৈ পৰিল, যিহেতু আমাৰ ওচৰত আজি উখোৱা চাউলৰ আমাৰ ব্যৱহাৰটো নাইকিয়া হৈ আহিলে। যিখিনি ছিংগুল কোটাই ধৰক চাউল, এই চাউলখিনিও নোপোৱা হৈ আহিলে, যাৰ ফলত ৰাইচবামটো আমাৰ শৰীৰলৈ নোযোৱাৰ কাৰণে নানা বেমাৰত আমি ভুগিবলগীয়া হৈছে। সৰু সুৰা যিখিনি গেছ, এচিডিটিৰ পৰা ধৰি প্ৰেছাৰ, চুগাৰ, অনেক ৰকমৰ আমাৰ ৰোগৰ আমি বলি হ'বলগীয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা কি যে আজি সৰ্বসাধাৰণতে প্ৰায়ে এইটো সমস্যাত ভোগা দেখা যায় বহুতো মানুহ, যে যিটো আমাৰ মহামাৰীৰ স্বৰূপ বুলি ক'লেও বেয়া নহ'ব, যে কেঞ্চাৰ।
আজি কেঞ্চাৰ বেমাৰটো আজি যদি প্ৰতিৰোধ কৰিব পৰা যদি ক্ষমতা আছে নহয়, এণ্টিঅক্সিডেণ্টৰ আছে, আৰু এণ্টিঅক্সিডেণ্টৰ অভাৱতেই এই কেঞ্চাৰ ৰোগটো বেছিকৈ বিয়পে। চাওক, আমি যদি এই তেলটো যদি ৰেগুলাৰ যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰধানকৈ 1 নম্বৰ সমস্যা কি, গেছ আৰু এচিডিটি প্ৰব্লেমটো আমাৰ যদিও আছে লাহে লাহে দূৰ হ'ব, আৰু যদি নাই কিন্তু লাইফত হ'ব নোৱাৰে। আৰু লগতে আমাৰ মাংস আৰু হাড়ৰ মাজত এটা আঠা থাকে, যিটো চেলেটিন মাচুলছ ৰেচিঅ' বুলি কয়। আজি সেই হাড়দি আৰু মাংসৰ মাজত যিটো আঠা, যিটো টেম্পাৰ, এই টেম্পাৰটো বজাই ৰাখে, আৰু লগতে আমাৰ তেজটো সদায় পৰিষ্কাৰ কৰি ৰাখে। আৰু যিটো আমাৰ আটাইতকৈ ডাঙৰ যন্ত্ৰ হৈছে যিটো আমাৰ হৃদয়, এই হৃদযন্ত্ৰটোক নিয়ন্ত্ৰিত কৰি ৰাখে। বিশেষকৈ যিখিনি কলেষ্ট্ৰল হয়, বেয়া কলেষ্ট্ৰল, এই বেয়া কলেষ্ট্ৰলখিনি আঁতৰাই ভাল কলেষ্ট্ৰল প্ৰস্তুত কৰাত আমাক এই তেলটোৱে সহায় কৰিব পাৰে। গতিকে ইয়াৰ ইমানেই গুণাগুণ আছে নহয়, গতিকে আমি যদি ইয়াৰ কথা যদি মই আজি শেষ কৰিব নোৱাৰোঁ, আৰু যিমানেই মই ইয়াৰ কথা নকওঁ নহয়, কিন্তু এই তেলটোৰ কথা বহুতেই কম কোৱা হ'ব। আজি এই তেলটো আজি আমাৰ চৰকাৰৰ ফালৰ পৰাও 4বাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰে পুৰস্কৃত কৰিছে। আৰু এই তেলটোৰ বিষয়ে বহুতো দেশত আজি এই তেলটো আজি বহুত দামত বিক্ৰী হৈ আছে। কিন্তু আজি আমি যদি চাওঁ নহয়, আজি RCMত যিসকল জড়িত ব্যক্তি আছে তেওঁলোকে আজি এইটো 144 টকাত পাব, আৰু ইয়াৰ যিটো অধিকতম খুচুৰা মূল্য হৈছে 165 টকা। চাওক, আজি এই যিটো তেল, এই তেল নহয় এটা অমৃত হয়। গতিকে মই এটা কথাই অনুৰোধ কৰোঁ যে এই তেলটো ব্যৱহাৰ কৰি আজি বজাৰৰ যিখিনি কেমিকেলযুক্ত তেল আছে, এই তেলখিনি ব্যৱহাৰখিনি কমাই যদি এই ৰাইচ ব্ৰান অইলটো যদি আপোনালোকে যদি ৰেগুলাৰ যদি ব্যৱহাৰ কৰিব পাৰে, চাওক আজি সকলো বয়সৰ মানুহে অন্ততঃ সৰু সুৰা যিখিনি সমজনস্য ৰোগ আছে, এই ৰোগখিনিৰ পৰা আঁতৰত থাকিব পাৰিব, আৰু লগতে নিজকে সুস্থ ৰাখিব পাৰিব। আৰু অনাদিকাল অন্ততঃ ভৱিষ্যত প্ৰজন্ম আমি আমাৰ মানৱ জাতিটোক আমি সুস্থ ৰখাত আমি সহায় কৰিব পাৰোঁ। এইটো এটা মানুহৰ কাৰণে এটা বৰদান হয়। গতিকে সকলোৱে ব্যৱহাৰ কৰক, সকলোৱে সুস্থ থাকক, আৰু সকলোৱে স্বাস্থ্যৰ উন্নতি কামনা কৰি এই হেল্থ কাৰ্ডৰ বিষয়ে আপোনালোকে ইয়াৰ প্ৰমাণ লওক। চাওক, এনে এটা তেল আজি 14,000 এণ্টিঅক্সিডেণ্ট, যিটো অৰিজিনেল এণ্টিঅক্সিডেণ্ট আজি ইয়াত আজি নিহিত আছে। আমাক লাগে 12,000 দৈনিক 12,000 ppmৰ এণ্টিঅক্সিডেণ্ট। গতিকে আমাৰ ইয়াত আছে কিমান, যে 14,000 ppmৰ এণ্টিঅক্সিডেণ্ট। আৰু লগতে ইয়াত ভিটামিন ডি, ভিটামিন এ আৰু ভিটামিন ই, এই তিনিওটা আজি ইয়াত নিহিত আছে, যিখিনি আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। গতিকে আমাৰ শৰীৰটো চলাই যোৱাত বহুত আমাক যোগান ধৰিব। সকলোলৈকে মোৰ এটাই আহ্বান, যাতে সকলোৰে ঘৰে ঘৰে যে ৰাইচ ব্ৰান অইলটো ব্যৱহাৰ কৰি নিজেও সুস্থ থাকক আৰু আনকো সুস্থ ৰাখক। জয় RCM।